নমস্কাৰ ফ্ৰেণ্ড, চিটি ব্লগ চেনেলটোলৈ আপোনালোকক বহুত ধন্যবাদ। আজি আপোনালোকক দেখুৱাবলৈ লৈ গৈ আছোঁ ভূটনাথৰ পৰা। এইটো ভূটনাথ মন্দিৰ চাওক আপোনালোকে, লেফ্ট চাইডে ভূটনাথ মন্দিৰ। আমি গৈ আছোঁ আজি আপোনালোকক ভৰলুমুখ এটি ৰোড চাই থাকক আপোনালোকে। এইটো আৰ্মি কেম্প হয়। আমি আজি আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ আঠগাঁও ফ্লাইঅভাৰ। আপোনালোকে চাই থাকক। আপোনালোকে মোক বহুত মৰম কৰাৰ বাবে ধন্যবাদ। আপোনালোকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নতুন ভিডিঅ' আপোনালোকে গুৱাহাটী চিটিৰ ভিডিঅ'সমূহ চাবলৈ পাব। এইটো মাৰুতি চুজুকি ৰাইট চাইডে ডিলাৰ হয়। পৰা এইপিনে আপোনালোকে যিটো ৰাইট চাইড দেখিছে শান্তিপুৰ বাছ ষ্টপ, এইপিনেদি আপোনালোকে চেৰাপকাটি পৰা আঠগাঁও ওলাব পাৰি। এইপিনে ৰাইট চাইডে এইখন লেফ্ট চাইডে আপোনালোকক এইখন ফিল্ড হয় ভৰলুমুখৰ পুলিচ ষ্টেচনৰ ওচৰত স্কুল এখন আছে। ইয়াতে এখন ফিল্ড হয়। এইটো আপোনাৰ লেফ্ট চাইডে আপোনাৰ এইখন হ'ল থানা হয়, ভৰলুমুখ থানা এইখন। এতিয়া আমি ভৰলুমুখ পাই গ'লো। এইটো টাৰ্ণিং ভৰলুমুখৰ, আপোনালোক ভৰলুমুখ টাৰ্ণিং এইটো। আমি এতিয়া গৈ আছোঁ। এইটো আপোনালোকে ৰাইট চাইডে মই টাৰ্ণিং ল'ম, আপোনালোকক দেখুৱাম। এটি ৰোড এইপিনে দিয়ে ৰাইট চাইড টাৰ্ণিং ল'ম। এতিয়া হওক, গাড়ীটো ছিগনেল দিছে, এইপিনেদি মই যাম। আপোনালোকে ট্ৰাকখন দেখিছে, ছিগনেল দিছে, মই ঘূৰাই লৈ আছোঁ। আপোনালোকে চিধা এইটো যিটো ৰাস্তা দেখিছে আপোনালোকে এনেকৈ যাব পাৰি। মই এতিয়া আপোনাৰ ভৰলুমুখ এইখন এনেকৈ চিধাই গ'লেও আপোনালোকে এইটো দেখিছে চাওক। আপোনালোকে চিধাই গ'লেও আপোনালোকে কুমাৰপুৰ পাঁচআলি আঠগাঁও এইপিনেদি চিধা ওলাব পাৰে। আমি এতিয়া লেফ্ট চাইড লৈছোঁ চাওক। এতিয়া আপোনালোকক দেখুৱাই আছোঁ চাওক এটি ৰোড। আপোনালোকে এটি ৰোডটো জানেই। এটি ৰোডত আপোনালোকে মেচিনাৰী কাৰ সম্পূৰ্ণ পাৰ্টছ পায় ইয়াতে। ইয়াতে আপোনালোকক সম্পূৰ্ণ পাৰ্টছ পায় ইয়াতে। ৰিজৰ্ট ইয়াৰ পৰা ষ্টাৰ্টিং হয় একদম পল্টন বজাৰ ৰিজাৰ্ভলৈকে সম্পূৰ্ণ গাড়ীৰ পাৰ্টছ, মেচিনাৰী সা সামগ্ৰী সম্পূৰ্ণ পায় ইয়াতে। চাই থাকক আপোনালোকে, ভিডিঅ'টো একদম শেষলৈ চাই থাকিব। মই মৰ্ণিং আপোনালোকক দেখুৱাই আছোঁ, যিহেতুকে ঠাণ্ডাৰ দিন অকণমান কুয়াশা যেন লাগিছে। এইখন আপোনাৰ ফ্লাইঅভাৰ আঠগাঁও ফ্লাইঅভাৰ চাওক। ফ্লাইঅভাৰখনৰ নাম হ'ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা উৰণীয়া সেতু। চাওক আমি এতিয়া উঠিলোঁ, আপোনালোকে চাই থাকক। এতিয়া আঠগাঁও ফ্লাইঅভাৰ, এইখন এটি ৰোড আঠগাঁও ফ্লাইঅভাৰ বুলি কয়। ৰাস্তাৰ কাম কৰি আছে আপোনালোকে, ফ্লাইঅভাৰৰ ওপৰত কাম কৰি আছে। এইটো চাওক ফ্লাইঅভাৰ, আপোনালোকে চাই থাকক। ইয়াৰ তলত আপোনালোকক তলৰ পৰা আপুনি ষ্টাৰ্টিং ৰিজৰ্ট মাথাৰ পৰা আপোনালোকে একদম পল্টন বজাৰ পুলিচ ৰিজাৰ্ভলৈকে ইয়াতে আপোনালোকে গাড়ীৰ মেচিনাৰী সম্পূৰ্ণ পাৰ্টছ পায় ইয়াত। আপোনালোকক যি বিচাৰে ইয়াতে সম্পূৰ্ণ পায় ইয়াতে। চাই থাকক আপোনালোকে। এতিয়া আমি ব্ৰিজৰ পৰা ব্ৰিজখন আপোনালোকক মই গুৱাহাটীৰ আপোনালোকক এতিয়া মোৰ চেনেলটোত আপোনালোকে চাই আছে ব্ৰিজ, সম্পূৰ্ণ ব্ৰিজ দেখুৱাই আছোঁ। আপোনালোক গুৱাহাটীত যিমানখন ব্ৰিজ আছে আপোনালোক সম্পূৰ্ণ দেখুৱাম।
তাৰ পাছত আপোনালোকক গুৱাহাটী চিটিৰ মেইন ৰোডবিলাক আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে যদি মৰম কৰে তেতিয়াহ'লে নিশ্চয় ভিডিঅ' বনাবলৈ আৰু নতুন ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আপোনালোকক গুৱাহাটী চিটিৰ A to Z ৰোড দেখুৱাবলৈ চেষ্টা কৰিম। এইপানেদি আপোনালোকে ফেঞ্চি যাব পাৰে। আমি চিধা গৈ আছোঁ। ৰাতিপুৱাই খালী ৰাস্তা, বেছি গাড়ী নাই। এইটো কাৰণ আপোনালোকক দেখুৱাবলৈ ভাল হৈছে, নহ'লে বহুত জাম হয়। এটি ৰোডত আপোনালোকে জানেই ইমান জাম লাগে ইয়াতে ৰাতিপুৱাৰ সময়ত, সেইকাৰণে ভিৰ নাই বেছি। চাওক আপোনালোকে, এইখন হ'ল পুলিচ ৰিজাৰ্ভ হয়। আপোনাৰ লেফ্ট চাইডে পুলিচ ৰিজাৰ্ভ হয়। আমি এতিয়া বিশাল মেগাৱাৰ্টলৈ, এইটো টাৰ্ণিং পৰিছে আপোনাৰ। টাৰ্ণিং হয় এইটো, আপোনালোকৰ চিগনেল হয়। পিছে আপোনালোকক আজি এইখিনি দেখুৱালোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আৰু গুৱাহাটী চিটিৰ আপোনালোকক এইপিনেদি আপোনালোকে লেফ্ট চাইডেদি আপোনাৰ ফেঞ্চি, পাণ বজাৰ, আপোনাৰ যোনপিনে যাব এইপিনে যাব পাৰে। ৰেলৱে ষ্টেচন লেফ্ট চাইডেদি। আমি চিধা এতিয়া পল্টন বজাৰ গৈ আছোঁ। ঠিক আছে, ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।